Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ উইথ সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছ আমি প্ৰভাইড কৰি থাকোঁ। লগতে হেনিতে নোটছ আৰু আমাৰ যিখিনি DME নন টেকনিকেলৰ কাৰণে আমি মক পেপাৰ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ সেই গোটেইখিনি তাতে আমি এভেইলেবল কৰি দিছোঁ। খালি আপোনালোকে তাতে এটা পাৰ্চত দি পানিহে সেই PDF কেইটা খুলিব পাৰিব আৰু সেই পাৰ্চটো পাবলৈ হ'লে আপোনালোকে 99 rupees এটা আমাৰ স্কেনাৰ কোডটোত আপোনালোকে পেমেন্ট কৰি পানি ডেসক্ৰিপচনত এটা লিংক আছে মেইল একাউণ্টৰ। তো সেই মেইল একাউণ্টত আপোনালোকে পঠিয়াই দিব লাগিব। আমাৰ QR কোডটো আপোনালোকে আমাৰ ইউটিউবৰ কমিউনিটি পোষ্টত লাভ কৰিব। তো এতিয়া মূল কথাটো হ'ল থাম্বনেল আৰু ডেসক্ৰিপচন দেখি গমেই পাইছে কিহৰ ওপৰত ডিসকাশন কৰিবলৈ আহিছোঁ। যোৱাকালি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 কি দিলে ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰিলে নহয়। বহু প্ৰত্যাশিত আপোনালোকৰ বহু দিনৰ পাছত তেওঁলোকে ৰিজাল্টসমূহ খুব সুন্দৰভাৱে ডিক্লেয়াৰ কৰিছে। কিন্তু সকলোৱে গমেই পাইছে ৰিজাল্ট লৈ হয়তো বহুত সুখী নহয়, কিন্তু যিসকলে কোৱালিফাই কৰিছে, যিসকলে ৰিটেন টেষ্ট কোৱালিফাই কৰিছে, সকলোকে মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ পৰিয়ালৰ তৰফৰ পৰা। আপোনালোক সকলোকে আমি কংগ্ৰেচুলেট কৰিছোঁ আৰু পৰৱৰ্তী ৰাউণ্ডৰ কাৰণে আপোনালোকে চিলেক্ট হৈছে। গতিকে পৰৱৰ্তী ৰাউণ্ডটো আপোনালোকে খুব ভাল ধৰণে দিব, কাৰণ বহুত এটা ইম্পৰ্টেণ্ট ৰাউণ্ড হয় এইটো। কাৰণ এইটো হৈছে স্কিল টেষ্ট। ইয়াতে কোনো ধৰণৰ আপোনালোকৰ স্কিল টেষ্টত 25 মাৰ্কছ থাকিব। গতিকে এই মাৰ্কছখিনিও কিন্তু ইম্পৰ্টেণ্ট হয়। এই স্কিল টেষ্টত যদি আপোনালোকে কোৱালিফাই কৰিব নোৱাৰে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে ৰিটেনত পাছ কৰি হ'লেও আপোনালোকৰ প্ৰব্লেম হৈ যাব পাছত, হয়নে? গতিকে গুৰুত্ব দিব। যোৱাকালি আচলতে ৰাতি দিছে যিহেতু 7 তাৰিখে, আজি 7 তাৰিখ, তো ৰিজাল্টসমূহ ডিক্লেয়াৰ কৰিছে। গতিকে আজি 8-9 তাৰিখে আপোনালোকৰ হয়তো কেতিয়াকৈ স্কিল টেষ্ট হ'ব সেই সম্পৰ্কে আপোনাক কৈ দিব। এতিয়া বহুতৰ মাজত এটা কনফিউজন আছে, স্কিল টেষ্ট হ'বনে অৰেল টেষ্ট হ'ব আমাৰ গ্ৰেড 3ৰ কাৰণে। যিহেতু মই এটা ভিডিঅ'ত আপোনালোকক স্পষ্টভাৱে কৈছিলোঁ, CM ছাৰে সেইদিনা ভুলতে তেওঁ হয়তো লাইভত আহি পানি গ্ৰেড 3ৰ কাৰণেও তেওঁ অৰেল টেষ্টৰ কথাই কৈ পালে। কিন্তু তেওঁ গ্ৰেড 3ৰ কাৰণে অৰেল টেষ্ট বুলি কেতিয়াও কোৱা নাই। তেওঁ গ্ৰেড 3 আৰু গ্ৰেড 4 কম্পাইল কৰি পেলাই তেওঁ কৈ পাইছে যে অৰেল টেষ্ট, কাৰণ গ্ৰেড 4ৰ কাৰণে ডেফিনেটলি অৰেল টেষ্ট হয়, ড্ৰাইভাৰৰ কাৰণে ডেফিনেটলি অৰেল টেষ্ট হয়তো একো লাভ নাই। গতিকে গ্ৰেড 3ৰ কাৰণে নিশ্চিন্ত থাকক, আপোনালোকে স্কিল টেষ্টেই হ'ব। যোৱাবাৰ যেনেধৰণে স্কিল টেষ্ট আছিলে ঠিক সেই ধৰণে হ'ব। যোৱাবাৰ স্কিল টেষ্টত মই বহিছোঁ আৰু খুব সুন্দৰভাৱে স্কিল টেষ্টত 3টা কুৱেশ্যনছ থাকিব। বেলেগ বেলেগ শিফ্টত আপোনালোকৰ এক্সামবিলাক হ'ব। যিহেতু 7,600টা পোষ্টৰ কাৰণে প্ৰায় 15,000-16,000 কেণ্ডিডেট থাকিব। গতিকে স্কিল টেষ্ট গুৱাহাটীতে হয়তো হ'ব। গতিকে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ স্কিল টেষ্ট হোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। গুৱাহাটীৰ কিছুমান মহাবিদ্যালয়ত আপোনালোকক স্কিল টেষ্টৰ কাৰণে এডমিট কাৰ্ডত লিখা থাকিব নিজৰ ভেনুটো, আৰু তাতে গৈ পানি আপোনালোকৰ শিফ্ট থাকিব। 3টা শিফ্টত যোৱাবাৰ যিহেতু পাতিছিলে এদিনত 3টা শিফ্টকৈ। গতিকে কম্পিউটাৰৰ কাৰণে যোৱাবাৰ 3 দিন পাতিছিলে খুব সম্ভৱ, আৰু গ্ৰেজুৱেটৰ কাৰণে 2 দিন, আৰু হায়াৰ ছেকেণ্ডেৰী কাৰণে ঠিক তেনেধৰণে পাতিছিলে। প্ৰায় 20-21 তাৰিখমানৰ পৰা আপোনাৰ 28-29 তাৰিখমানলৈকে ডিচেম্বৰত হৈছিলে, আৰু এতিয়াও ঠিক সেইধৰণে। এতিয়া যিহেতু মাৰ্চ হৈছে, এপ্ৰিল বহাগ বিহুৰ পাছত হয়তো আপোনালোকৰ স্কিল টেষ্টসমূহ বা বহাগ বিহুৰ আগত স্কিল টেষ্টসমূহ হৈ যাব। গতিকে সেইখিনিৰ কাৰণে কিন্তু প্ৰিপেৰেশ্যন কৰি থাকক। স্কিল টেষ্টত বেছি কুৱেশ্যনছ নাহে, 25 মাৰ্কছৰ স্কিল টেষ্ট বুলি কৈছোঁ। মাত্ৰ 3টা কুৱেশ্যনছ আহিব, এটা পাৱাৰ পইণ্টৰ কুৱেশ্যন আহিব, একদম বেছিক আপোনালোকক শ্লাইড বনাবলৈ দিব। শ্লাইডখিনি কেনেকুৱা ধৰণে বনাব লাগে, শ্লাইডখিনিক আপোনালোকক অৰিয়েণ্টেশ্যন কেনেধৰণে দিব, এইখিনি গোটেইখিনি যিখিনি মানে আপোনালোকৰ PPT কলেজসমূহতে আপোনালোকে PPT ডেফিনেটলি প্ৰেজেণ্টেশ্যন কৰিছে। তো সেইখিনি সেইখিনি অলপমান চাই ল'ব। ইউটিউবৰ বহুত ক্লাছ আছে, আৰু আমাৰো যোৱাবাৰ প্ৰিপেৰেশ্যন কৰা কিছুমান নোটছ বুক আছে, প্ৰিপেৰেশ্যন কৰা কিছুমান বুক আমি লৈছিলোঁ। তো সেইখিনি আছে। আপোনালোকে যদি বিচাৰে আমি ডেফিনেটলি সেইখিনি আপোনালোকক দি দিবলৈ চেষ্টা কৰিম। খালি আপোনালোকে কমেণ্ট কৰিব লাগিব যে আমাক লাগে, ফ্ৰীকৈ দিম, কোনো প্ৰব্লেম নাই। আজি সেইখিনি লৈ আমি প্ৰিপেৰেশ্যন কৰিছিলোঁ, আৰু সেইখিনি লৈ আপোনালোকৰ প্ৰিপেৰেশ্যন কৰি আগুৱাই যোৱাটো আমি বিচাৰোঁ, হয়নে? তো বাকী থাকিলে আৰু 2টা কুৱেশ্যনছ। PPTটোত খালি আপোনালোকৰ বেছি মাৰ্কছ নাহে, PPTটোত বহুত বেছিক কুৱেশ্যনছ আহে। PPTটোত আপোনালোকৰ মাত্ৰ 5 মাৰ্কছৰ কুৱেশ্যন এটা আহে, ঠিক আছে? মাত্ৰ 5 মাৰ্কছৰ কুৱেশ্যন এটা আহে PPTৰ ক্ষেত্ৰত মই কৈছোঁ। আৰু ৱৰ্ডৰ এটা কুৱেশ্যন, এক্সেলৰ এটা কুৱেশ্যন আহে। যিহেতু আপোনালোকে গম পায় অফিচবিলাকত ৱৰ্ডৰ কামেই বেছি, এক্সেলৰ কামেই বেছি থাকে।
গতিকে ৱৰ্ডৰ 10 মাৰ্কছ এক্সেলৰ 10 মাৰ্কছ ৱৰ্ডৰ যিখিনি জানিবলগীয়া আছে টাইপিং কৰা আপোনালোকৰ বোল্ড কৰা ইটালিক কৰা সেই তেনেকুৱা ধৰণৰ বেছিকখিনি আহে ৱৰ্ডৰ ক্ষেত্ৰত টেবুল বনোৱা সেই একদম বেছিক কুৱেশ্যনছসমূহ আপোনালোকক তাতে দিব তাতে 10 মাৰ্কছ থাকিব গতিকে এইখিনি পোৱাত যথেষ্ট সুবিধা হ'ব মাত্ৰ আপোনালোকৰ টাইপিং স্পীডটো লাগিব সো টাইপিং আপোনালোকৰ তাত আপোনালোকৰ টাইপিং টেষ্ট নহয় কিন্তু সেই যিখিনি কৰিবলৈ ডেফিনেটলি আপোনালোকৰ টাইপিং স্পীড লাগিবই লাগিব কাৰণ তেতিয়াহে আপোনালোকে যেটো নিৰ্দিষ্ট সময় দিয়ে সেই সময়টোৰ ভিতৰত আপোনালোকে শেষ কৰিব পাৰিব হয়তো 1 ঘণ্টা 1.5 ঘণ্টা সময় দিব 1 ঘণ্টা নিদিব 40 মিনিট 45 মিনিট এনেকুৱা ধৰণৰ সময় দিছিলে মই কিমান দিছিলে পাহৰি গৈছো বাৰু বাকি থাকিলে এক্সেলটো কিন্তু অকমান হাৰ্ড আহে গতিকে এক্সেলৰ অকমান চাব ফৰ্মুলা ভি লুকআপ এইচ লুকআপ হে গুটেইখিনি আপোনালোকে চাই যাব অকমান ভিতৰলৈকে চাব 10 মাৰ্ক এক্সেলত থাকে এক্সেলত টুডে কিন্তু কম্পিটিশনছটো হৈছে গতিকে বৰ বেছি কথা ডিসকাশন কৰি নাথাকো যিসকলে ৰিটেন কোৱালিফাই কৰিছে আমাক কমেন্ট কৰিব তেওঁলোকৰ কাৰণে যদি ভিডিও লাগে আমি ডেফিনেটলি সহায় কৰিম বৰ বেছি পঢ়িবলগীয়া নাই কিন্তু যিখিনি পঢ়িব লাগে সেইখিনি কিন্তু ইম্পৰ্টেন্ট আমাৰ যেটো এক্সপেন্সৰ ফালৰ পৰা কৈছো আৰু আমাৰ যিখিনি নোটছ আছে ডেফিনেটলি প্ৰিপাৰেচনছ কৰা যিখিনি বুক আমি লৈছিলো যিখিনি নোটছ আমি লৈছিলো আমি এসএসসি বা হেনকা ধৰণৰ যিবিলাক বেংকিং সেন্ট্ৰেল লেভেলৰ টাইপিং লেভেলৰ হে ধৰণৰ কম্পিউটাৰ টেষ্টৰ পৰা যিখিনি আমি কালেক্ট কৰিছিলো হে গুটেখিনি আমি আপোনালোকক এভেইলেবল কৰাই দিম আৰু হেখিনিৰ পৰা ডেফিনেটলি আপোনালোকৰ সুবিধা হ'ব বাকি থাকিলে এতিয়া হেখিনি ডিসকাশন নকৰো এটা থাকিলে এডিআৰই ৰিজাল্ট 2025 এটা ঝাটকা ডাঙৰ ঝাটকা লাগি গল কালি ৰাতি 12টা বজাত হয়নে সকলো ক্যান্ডিডেটৰ বহুতো হুই গল তথাপি বহুখিনিয়ে 12টা বজালৈকে ৰখি আছিল যে ৰিজাল্ট ওলাব পাস কৰিম ঘৰৰ কাবাক জনাম প্ৰিয়জনক জনাম এনেকুৱা ধৰণৰ মন আছিলে বহুতৰে কিন্তু 12টা বজাত এটা ডাঙৰ ঝটকা কোনো ভবা নাছিলে এটা আনএক্সপেক্টেড এটা কাট অফ মাৰ্কস হয়নে জুৱাবাৰ আপোনালোকৰ কাৰণে যেটো কাট অফ মাৰ্ক আছিলে প্ৰায় হে একেটা কাট অফ মাৰ্ক এইবাৰো ৰখি গল এটো এটা আনএক্সপেক্টেড কাৰণ এইবাৰ ডেফিনেটলি পোষ্ট কম আছিলে ক্যান্ডিডেট বেছি আছিলে কি হয় কিন্তু এবাৰ নেগেটিভ মাৰ্কিং আছিলে গতিকে আমি আৰু এবাৰ পেপাৰ বহুত হাৰ্ড আছিলে হয়নে পেপাৰখন বহুত টান আছিলে গতিকে আমি ভাবিছিলো বা সকলো ইউটিউবাৰে বা সকলোৱে ভাবিছিল আপোনালোকে যিখিনি এক্সাম দিছে এসপেন্স সকলো ভাবিছিলে এবা কাট অফ বহুত যাব ইভেন মইতো ভাবিছিলো 85 টু 90 কাট অফ ৰৈ যাব কিন্তু ভবা মতেটো কাম নহয় গতিকে তাতে কাট অফ যথেষ্টখিনি কাট অফ গুছি গৈছে এটা আনএক্সপেক্টেড কাট অফ গতিকে বহুখিনি যথেষ্টখিনি আসলে ক্লিয়াৰ নাই হোৱা গতিকে তেওঁলোকে ক্লিয়াৰ নাই হোৱা যদিও দুখ কৰিব নালাগে এডিআৰই 3.0 পুনৰ আহিব খালি আপোনালোকে আৰু দুগুণ উৎসাহেৰে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব আৰু কষ্ট কৰিব লাগিব কাৰণ কাট অফ আৰু ইয়াতকে নকমে এডিআৰই 3.0 টো ইয়াৰ সমানে কাট অফ যাব ইয়াতকে বাহিবও পাৰেহে এটা লাষ্ট আপোনালোকে মে মাহত আপোনালোকে জবটো লবৰ কাৰণে আপোনালোকে এমপ্লয়ি হ'বৰ কাৰণে আপোনালোকৰ মাজত এটাই মাত্ৰ চান্স আছে হেতু হৈছে ডিএমই নন টেকনিক্যাল বহুতে ডিএমই নন টেকনিক্যালত কি হয় সন্দেহৰ দৃষ্টিৰে চাই হয়ও সন্দেহৰ দৃষ্টিৰে চাবলগীয়া অলপ কথা কিন্তু চৰকাৰৰ বিষয়ে মই বাৰু ইয়াত কোনো কন্ট্ৰভাৰ্সি বা হেনকা ধৰণৰ মই আলোচনা কৰিবলৈ অহা নাই কিন্তু ডিএমইৰ ক্ষেত্ৰত হসাকৈ কাট অফ ডিক্লেয়াৰ তেওঁলোকে নকৰে এক নম্বৰ কথা ওএমআৰসি তেতিয়ালৈকে ডিক্লেয়াৰ কৰি পোৱা নাই তেওঁলোকে ওএমআৰসি ডিক্লেয়াৰ নকৰিলেও বাৰু তেওঁলোকে স্কোৰ কাৰ্ডখন ডিক্লেয়াৰ কৰিব লাগে কাৰণ ওএমআৰসি ডিক্লেয়াৰ নকৰিলে তেওঁলোকে কোৱেশ্চন বুকলেটখন দি পঠাই বাৰু তাৰ পৰা সকলোৱে গমে পায় কিন্তু কাট অফ আৰু স্কোৰ কাৰ্ডখন যদি ডিক্লেয়াৰ কৰে ডেফিনেটলি এটো নিকা বুলি সকলোৱে একচুয়ালি সন্দেহ নকৰিব আৰু নিকা বুলি ভাবিব গতিকে সৰকাৰলে অনুৰোধ ডিএমই নন টেকনিক্যালৰ যাতে এক্সাম বিলাক নিকাকৈ হয় আৰু কাট অফ কিন্তু বহুত যায় ডিএমই নন টেকনিক্যালৰ কাৰণে গতিকে যিমান পাৰি হিমান এইকেটা দিন আপোনালোকে খুব সুন্দৰভাৱে প্ৰিপাৰেচনছ কৰক ডিএমইৰ কাৰণে দিস ইজ দা লাষ্ট চান্স এইটো বছৰত আপোনালোকৰ এটা লাষ্ট চান্স আৰু এই বছৰত আৰু নিযুক্তি অসম চৰকাৰৰ হয়তো নহব এনেকে সৰ্বাংগী ডাঙৰ এটা নিযুক্তি হয়তো এপইন্টমেন্ট নহব পাৰে কিন্তু এডভাৰটাইজমেন্ট ওলাব এডভাৰটাইজমেন্টখিনি 2026 ৰ ইলেকচনৰ আগত হয়তো পুনৰ এপইন্টমেন্ট হ'ব পাৰে হেতু মই কবলৈ যোৱা নাই হ'ব পাৰে নহয় হ'বই গতিকে চিন্তা কৰিবলগীয়া নাই দুগুণ উৎসাহে আপুনি যিমান কষ্ট কৰিছে তাৰ দুগুণে এতিয়া কষ্ট কৰিব লাগিব হেয়া আৰু বাকি থাকিলে এডিআৰই ৰিজাল্টৰ হসাকৈ নিকা হৈছে নে বহুতে প্ৰশ্ন কৰিছে আমাক হসাকৈ নিকা হৈছে ইমান কাট অফ যটো সম্ভৱ নে এনেকে ধৰণে কোৱেশ্চন কৰিছে চাওক এটো আমি এনেকে ধৰণে কৈ দিব নোৱাৰো বা চৰকাৰে কিবা নিকা কৰিছে নে নাই কৰা তাতে কিবা বিখংগতি কৰিছে নেকি আমি হেবিলাক ডাইৰেক্টলি আপোনাক কৈ দিব নোৱাৰো কাৰণ এই ক্ষেত্ৰত আমাৰ হাতত কোনো প্ৰুফ নাই আমি একো নাজানো সন্দেহ হোৱাটো ডেফিনেটলি হ'ব পাৰে সন্দেহ কাৰণ ইমান এটা কাট অফ এটা ইমান এটা ডাঙৰ কাট অফ ইমান এটা বেছি কাট অফ কেতিয়াও আমি এক্সপেক্ট কৰা নাছিলো ইভেন তেওঁলোকে যেতিয়া পোল কৰিছিলে পোল কৰোতেও কোনো এটা পোলত
এনেকৈ ধৰণে কাট অফ আচলতে ওলোৱা নাছিলে 90 to 100 100 to 110 এনেকৈ ধৰণে ওলাইছিলে কিন্তু এই ক্ষেত্ৰত যথেষ্ট এটা বৃহৎ পাৰ্থক্য দেখা গৈছে গতিকে মই নিকা হয় নহয় ডাইৰেক্টলি মই একো নকওঁ মাথো এয়াই ক'ব বিচাৰোঁ যে এটা আনএক্সপেক্টেড কাট অফ আহিছে গতিকে হয়তো নিকাই হৈছে কাৰণ অসম চৰকাৰে দেখিছে পূৰ্বৰ কোনো এখন চৰকাৰে কি হয় এনেকৈ ধৰণে বৃহৎ এটা নিযুক্তি কেতিয়াও দিয়া নাছিলে হয়নে ইমানখিনি নিবনুৱাক এতিয়া তেওঁলোকৰ শাসনৰ সময়ৰ পৰা কিমানখিনি নিবনুৱাক তেওঁলোকে সংস্থাপন দিছে আৰু সকলো নিবনুৱা আমাৰ গাঁৱে ভূঞে থকা একেবাৰে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে নিযুক্তি লাভ কৰিছে APSCলৈকে তেওঁলোকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে হয়নে গতিকে ডেফিনেটলি এবাৰো নিকাই হৈছে গতিকে সেইবিলাক সন্দেহ আপোনালোকে এতিয়া মনত লৈ একেবাৰে লাভ নাই কাৰণ যি হৈ গ'ল আপোনালোকে যদি ক্লিয়াৰ কৰিব পৰা নাই ৰিটেন টেষ্ট তো সেইটো আপোনালোকৰ দুখ আপোনালোকে ভাল ধৰণে পঢ়া নাছিলে সেই বুলি এটা ভাবিব লাগিব যি হ'ল আৰু এতিয়া নেক্সট ষ্টেপটো আপোনালোকে ভাল কৰিব লাগিব নেক্সট প্ৰিপাৰেশ্যনছ আপোনালোকে ভাল কৰিব লাগিব গতিকে অসমৰ এক্সামবিলাকৰ আৰু কি কেনেকুৱা আহে আমি নাজানো হয়তো ADRE 3.0 আহি থাকিব কিন্তু চেণ্ট্ৰেলৰ লেভেলৰ যিবিলাক এক্সাম NTPC ৰেলৱে NTPC SSC CGL SSC CHSL বেংকিং এইবিলাকৰো আপোনালোকে কিন্তু খুব সুন্দৰভাৱে প্ৰিপাৰেশ্যন কৰি থাকক কাৰণ এইবিলাক ৰেগুলাৰ বেচিছত ওলাই থকা কিছুমান জব বেংকিঙৰটো এটা বছৰ 3বাৰলৈকে আহি যায় ভেকেঞ্চি PO অফিচ এছিষ্টেণ্ট 3-4 বাৰ আহি যায় গতিকে এইখিনি যদি আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকে ডেফিনেটলি আপোনালোকে এদিন নহয় এদিন সফলতাৰ মুখ দেখিব হয় অলপমান দেৰি হ'ব পাৰে বা অলপ কষ্ট হ'ব পাৰে যিহেতু বেংকিঙত মেথছ বেছিকৈ আহে বাকী মই ক'লোৱে তৃতীয় বিভাগৰ কাৰণে ছেকেণ্ড ফেজত কি হ'ব কম্পিউটাৰ স্কিল টেষ্টেই হ'ব ড্ৰাইভাৰৰ কাৰণে ড্ৰাইভিং টেষ্ট হ'ব আৰু গ্ৰেড 4ৰ কাৰণে কি হ'ব অৰেল হ'ব বাকি খুব কম দিনতে কিন্তু স্কিল টেষ্ট হ'বলৈ গৈ আছে গতিকে এইখিনি যিমান পাৰে যিসকলে পাছ কৰিছে সেইসকলে কিন্তু কষ্ট কৰক ভাল হ'ব নিশ্চয় বৰ বেছি সময় ডিছকাশ্যন নকৰোঁ মাথো যিসকলে পাছ কৰিছে তো আমাৰ তৰফৰ পৰা আপোনালোকক অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু যিসকলে আমাৰ ভিডিঅ'টো চাই আছে আৰু পাছ কৰিছে আমাক কমেণ্ট কৰিবলৈ নাপাহৰিব তো ভিডিঅ'টো সিমানেই আছিলে এটা সৰু জাষ্ট মনত অহা কথাবিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ কাৰণ বহুতে আমাক সৈতে কথা পাতিছে আমাক মেছেজ কৰিছে মেইল কৰিছে আৰু ফেচবুক পেজতো মেছেজ কৰিছে তেওঁলোকৰ মনৰ ভাৱনাবোৰ আমি বুজি পাইছোঁ যিহেতু যিটো হৈ গ'ল মই সেইটোৱে কৈছোঁ পৰৱৰ্তী যুঁজখনৰ সৈতে যুঁজিবলৈ আপোনালোকে সাজু হ'ব লাগিব এতিয়া আমি আছোঁ আপোনালোকৰ সৈতে DME নন টেকনিকেল এক্সাম আমাৰ পৰিয়ালৰ বহুখিনি মেম্বাৰ্ছ আছে এতিয়া 9 মাৰ্চত এক্সাম পৰহিলে এক্সাম বুলি যেতিয়া আছিলে তেতিয়া বহুতে আমি ভিডিঅ'বিলাক দিওঁ আমি লাইভো আহিছোঁ এদিন বহুখিনি তেওঁলোকে আমাক লাইভতো কথা পাতে বা মক টেষ্টো তেওঁলোকে খুব লৈছিলে হয়তো ছলভো কৰিছিলে খুব পঢ়া হৈছিলে নহয়নে তাৰপিছতে এতিয়া ষ্টপ কাৰণ DME নন টেকনিকেলৰ এক্সামবোৰ পষ্টপন কৰা হৈছে আৰু এইকেইটা দিনতে তেওঁলোকে ষ্টপ কৰি দিছে তো এইটো কেনেকৈ হ'ব যিসকলে আজি পাছ কৰিছে ADRE 2024ত ADRE 2.0 তেওঁলোকে কিন্তু এবছৰ দুবছৰ নহয় বহু সাধনাৰ ফলত তেওঁলোকে পাছ কৰিছে তেওঁলোকে প্ৰকৃততে তেওঁলোকে যিখিনি পঢ়িছে সেইখিনি নিজৰ সাধনাৰ ফলত তেওঁলোকে অৰ্জিছে গতিকে এক্সাম পষ্টপন হৈছে বুলি আপোনালোকে 10 দিন 15 দিন এসপ্তাহ আপোনালোকে শুই দিব তেনেকুৱা ধৰণৰ কথা নাই এতিয়া চাগে আপোনালোকক গাত লাগিছে আজিৰ পৰা হয়তো আপোনালোকে পঢ়িব গতিকে মই সেইটোৱে বিচাৰোঁ আপোনালোকে 30 মাৰ্চৰ যিটো এক্সাম আছে তো সেই এক্সামটো ভাল কৰক সকলোৱে আৰু পোষ্ট বহুত বেছি কম পোষ্টো নাই ঠিকই এটা পোষ্টৰ সংখ্যা আছে গতিকে এই পোষ্টত আপোনালোকৰ নাম যাতে অন্তৰ্ভুক্ত হয় আমি তাকে আশা কৰিলোঁ আমি যিমান পাৰোঁ সিমান সহায় কৰিম আমাৰ সৈতে টেলিগ্ৰামত আপোনালোকে জইন কৰি ল'ব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আমি সহায় কৰিবলৈ আপোনালোকৰ সৈতে আছোঁ গতিকে ভিডিঅ'টো সিমানেই আছিলে কিন্তু এইবাৰ DME নন টেকনিকেল কিন্তু আমাৰ পৰিয়ালৰ তৰফৰ পৰা বহুখিনি শিক্ষাৰ্থীয়ে যাতে এক্সপিৰিয়েঞ্চে যাতে পাছ কৰে কোৱালিফাই কৰে সেইটোৱে আমি বিচাৰিম গতিকে মক টেষ্টসমূহ যদি লাগে আপোনালোকে ক্ৰয় কৰি ল'ব আৰু ভিডিঅ'সমূহ ৰেগুলাৰিটি বেচিছত চাই থাকিব আৰু যিখিনি লাগে সেইখিনিতো আমি প্ৰভাইড কৰিয়ে থাকিম যিখিনি আপোনালোকে বিচাৰে সেইখিনি আমাক ফেচবুক পেজৰ জৰিয়তে জনাব তো ঠিক আছে চি ইউ ইন দ্য নেক্সট ভিডিঅ' থেংক ইউ